নমস্কাৰ সকলোকে। বলক আজি মা কামাখ্যা দেৱীৰ দৰ্শন কৰিবলৈ যাওঁ, মাৰ দৰবাৰলৈ যাওঁ। নীলাচল পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য যেন সুকীয়া, কাৰণ ইয়াত মা বিৰাজমান, কাৰণ ইয়াত মাৰ ঘৰ আছে, মাৰ দৰবাৰ আছে। আৰু যি শান্তি, যি সুখ বা যি শক্তি ইয়াত পোৱা যায়, সেয়া চাগে আন ক'তো পাব নোৱাৰে, কাৰণ মা হ'ল শক্তিৰ প্ৰতীক। আৰু নাৰীসকলক চাগে মায়ে অলপ বেছিকৈ শক্তি প্ৰদান কৰে, মোৰ অনুভৱ। কাৰণ মাও নাৰী, আৰু নাৰীসকলৰ মনটো যেন মায়ে অতিমাত্ৰা শক্তিশালী কৰি পেলাই মাৰ দৰবাৰলৈ গ'লে। আৰু এয়া শান্তি কেৱল মাৰ দৰবাৰতহে অনুভৱ কৰিব পাৰি, এয়া শক্তি কেৱল মাৰ দৰবাৰতহে পাব পাৰি। সঁচাকৈয়ে দেই, কামাখ্যা মন্দিৰলৈ আহি যি শান্তি, যি সুখ, যি শক্তি পোৱা যায়, সেয়া যেন অইন ক'তো পোৱা নাযায়। এয়া হৈছে সৌভাগ্য কুণ্ড, যি কুণ্ডত বা যি কুণ্ডৰ পানী কেতিয়াও নুশুকায়। এই কুণ্ডৰ পানী সদায় তেনেকেই থাকে। পাহাৰৰ ইমান ওপৰত অৱস্থিত হোৱাৰ পিছতো এই কুণ্ডত পানী আজিলৈকে কেতিয়াও শুকাই পোৱা নাই।